A thing of beauty. A thing of beauty is a joy forever. Its loveliness increases. It will never pass into nothingness, but will keep above our quiet for us and a sleep full of sweet dreams and health and quiet breathing. এটা সুন্দৰ বস্তু সদায় আনন্দৰ কাৰণ বা এটা সুন্দৰ বস্তুৱে আমাক সদায় আনন্দ দিয়ে। ইয়াৰ আকৰ্ষণ বা মৰম লগা গুণটো ক্ৰমাৎ বাঢ়ি যায় আৰু ই কেতিয়াও অসাৰতালৈ পৰ্যবেক্ষিত নহয়। এটা সুন্দৰ বস্তুৰ কাৰণেই বা সুন্দৰ বস্তুবোৰৰ কাৰণেই এখন কুঞ্জবন নিৰিবিলি শান্তিময় হয় আৰু মনোৰম হয় আৰু লগতে সুন্দৰ বস্তুবোৰ আছে কাৰণেই আমাৰ টোপনিবোৰ মিঠা মিঠা সপোনেৰে পৰিপূৰ্ণ হয় আৰু লগতে আমি সুস্বাস্থ্যৰে শান্তিৰে উশাহ নিশাহ লৈ জীয়াই থাকিব পাৰোঁ। Therefore, on every morrow are we reading a flowery band to bind us to the earth, spite of despondence, of the inhuman dirt, of noble natures, of the gloomy days, of all the unhealthy and over-darkened ways made for our searching. Yes, in spite of all, some shape of beauty moves away the pall from our dark spirits. পৃথিৱীত সুন্দৰ বস্তুবোৰ আছে কাৰণেই আমি এক আশালৈ জীয়াই থাকোঁ আৰু পৃথিৱীখনৰ সৈতে আমি নিজকে এডাল ফুলাম জৰিৰে প্ৰতিদিনে বান্ধি ৰাখিছোঁ। পৃথিৱীখনক আমি ভাল পাইছোঁ আৰু পৃথিৱীখনত আমি জীয়াই থাকিবলৈ প্ৰেৰণা বিচাৰি পাইছোঁ এই সুন্দৰ বস্তুবোৰৰ কাৰণেই। পৃথিৱীত অনেক ৰেছপণ্ডেঞ্চ আছে, অৰ্থাৎ নিৰাশা, হতাশা, দুখ আছে আৰু আমি অনেক সময়ত দুখৰ দিন পাৰ কৰিবলগীয়া হয়, হতাশাৰ মাজত সময় কটাবলগীয়া হয় আৰু পৃথিৱীখন অসৎ মানুহেৰেও ভৰি আছে আৰু পৃথিৱীখনত ক্ৰমাৎ মহান চৰিত্ৰৰ লোকবিলাকৰ সংখ্যা কমি আহিছে। অথচ ইমানবিলাক ঋণাত্মক দিশ থকা স্বত্তেও কিন্তু আমি পৃথিৱীখনক ভাল পাইছোঁ আৰু লগতে পৃথিৱীখনৰ সৈতে এক ফুলাম জৰিৰ দৰে সম্পৰ্ক বান্ধি ৰাখিছোঁ একমাত্ৰ এই সুন্দৰ বস্তুবোৰ আছে কাৰণেই। সুন্দৰ বস্তুৰ এটি দৰ্শনে আমাৰ মনৰ মাজৰ পৰা অন্ধকাৰ কলীয়া ডাৱৰবিলাক আঁতৰাই নিয়ে, নিৰাশাবিলাক আঁতৰাই নিয়ে আৰু পোহৰৰ বাট দেখুৱাই দিয়ে। Such the sun, the moon, trees old and young, sprouting a shady boon for simple sheep, and such are daffodils with the green world they live in, and clear rills that for themselves a cooling covert make against the hot season. The mid-forest break, rich with a sprinkling of fair musk rose blooms, and such too is the grandeur of the dooms we have imagined for the mighty dead. All lovely tales that we have heard or read, an endless fountain of immortal drink, pouring unto us from the heaven's brink. যিবোৰ সুন্দৰ বস্তুৰ কথা কবিয়ে কৈছে তাৰ ভিতৰত সূৰ্যটো, নিশাৰ জোনটো আৰু ভেড়া ছাগলী বা অন্যান্য জন্তুক নিৰিবিলি ছাঁ দিয়া সৰু বৰ সেউজীয়া গছবিলাক আৰু সেউজ জলিচাত ফুলি থকা ডেফডিল ফুলবিলাক, পৰিষ্কাৰ পানীৰে বৈ থকা জুৰিবিলাক, এই সকলোবিলাক একো একোটা সুন্দৰ বস্তুৰ উদাহৰণ। পৰিষ্কাৰ পানীৰ জুৰিবিলাকে গ্ৰীষ্মৰ কালত হাবিৰ মাজৰ জোপোহানিৰ মাজেৰে বৈ যাওঁতে সেইবিলাকক শীতল কৰি তোলে। ঠিক তেনেধৰণে হাবিৰ মাজত থকা ঢেকীয়ানি আৰু বিহলঙনিৰ মাজত ফুলি থকা সুগন্ধি গোলাপবিলাকেও এক মনোৰম দৃশ্য সৃষ্টি কৰে। এই সকলোবিলাক প্ৰকৃতিৰ বুকুত থকা সৌন্দৰ্যৰ উৎস আৰু এই সকলোবিলাকে আমাৰ মনবোৰ আনন্দ দিয়ে। ইয়াৰ উপৰি কবিয়ে মহান চৰিত্ৰৰ লোকসকলৰ কথা কৈছে, যিসকল আমাৰ মাজৰ পৰা আঁতৰি যোৱা মহান ব্যক্তি, তেওঁলোকৰ চৰিত্ৰই আৰু তেওঁলোকৰ মহত্বইও আমাক সদায় প্ৰেৰণা দিয়ে। সেয়েহে তেওঁলোকৰ জীৱন আৰু চৰিত্ৰও
পৃথিৱীৰ সুন্দৰ বস্তুবিলাকৰ ভিতৰতে পৰে। আমি শৈশৱৰ পৰা শুনি অহা বা পঢ়ি অহা যিবিলাক সুন্দৰ মনোৰম সাধুকথা, সেইবিলাকো মানৱীয় সৌন্দৰ্যৰে ভৰপূৰ। সেইবিলাকে সদায় ধনাত্মক চিন্তাৰ উদ্ৰেক কৰে আৰু আমাৰ মনৰ মাজত আশা আৰু উৎসাহ সঞ্চাৰ কৰে। গতিকে এইখিনি বস্তুকো বা এইখিনি দিশকো কবিয়ে পৃথিৱীৰ সুন্দৰ বস্তুৰ তালিকাতে ৰাখিছে। এনেধৰণে প্ৰকৃতিৰ সৌন্দৰ্য আৰু মানৱীয় সৌন্দৰ্য সকলোখিনি লগাই কবিয়ে এক সুন্দৰ উপমা দাঙি ধৰিছে। তেওঁ কৈছে যে এই সকলো সৌন্দৰ্যৰ সমাহাৰ যেন স্বৰ্গৰ পৰা নিচিগাধাৰে বৈ থকা এখনি অমৃতৰ নিজৰা।